আজি মই উপস্থিত হৈছোঁ আমাৰ মহিৰামচু বাগানৰ ওচৰতে। এই আমাৰ ৰাজীৱ নগৰৰ বাগান আপোনালোকে দেখিছে, প্ৰায় এক পুৰা আপোনাৰ বাগান উঠাইছে। এয়া মহিৰামচুক যোৱা ৰাস্তা আপোনালোকে দেখিবলৈ পাইছে। আমাৰ মহিৰামচুক ৰাস্তাত আমাৰ ৰাজীৱ নগৰৰ বাগান প্ৰায় ৩-৪ বছৰ ধৰি বাগান উঠাইছে। মহিৰামচুকৰ বিল দেখিছে আপোনালোকে যথেষ্ট ইনকামৰ মালিক হ'বলৈ সক্ষম হৈছে। এটা ধুনীয়া পদক্ষেপ লৈ সমাজখন আৰু নিজকে স্বাৱলম্বী কৰিবলৈ সক্ষম হৈছে। এই আপোনালোকে চাওক, পৰিশ্ৰমেৰে ধুনীয়া এটা পদক্ষেপ আজি এটা ৰাস্তা দেখিবলৈ পাইছোঁ। গতিকে সকলোৱে আগবাঢ়ক। কাম কৰিলেহে আপোনালোকে জীয়াই থাকিব আৰু ভাল পদক্ষেপবিলাক লৈ থাকক। এই আমাৰ ৰাজীৱ নগৰৰ পলাশ বাগান।